दिनै बर' हारिनि मोनसे जारिमिनारि सान बे सानखौ लोब्बा लाखिनानै दिनै सारा आसाम नाङैनो बयबो बर'फ्रा रंजादों। दिनैनि सानानो जाबाय बर'नि थामथि गोरोबथा सान। थामहिनबा बिटिआर गोजोन गोरोबथा। बे गोरोबथाया थांनाय 2020 मायथाइयाव भारत सरकार, आसाम सरकार आरो बर'नि सोमावसारारि आफाद फारियै एनडिएफबि, एबसु आरो इउबिपिअनि गेजेराव जानानै थांदोंमोन। दिनै बे गोथार जारिमिनारि सानखौ बयबो बर'फ्रा गाजा गोमजायै फालिदों। बेबायदिनो बाक्सानि मसलपुरावबो मेहेरगोनाङै बिटिआर गोरोबथा सान फालिदों। गोरोबथा सान फालिनायजोंनो लोब्बा लाखिनानै गोजोननि थाखाय बाइक हानजा सुरनाय हाबाफारि लानाय जादों। बे गोजोननि बाइक रेलिखौनो फ्लेग अफ खालामनानै होयो इएम रनजित बसुमतारिया। लोगोसे हाबाफारियाव बाहागो लायो बाक्सा जिल्लानि एडिसि आश्राफुल आमिन आरो मसलपुर जिल्ला इउपिपिएलनि दैदेनगिरि बिथांमोनहा। আজি আমাৰ 2020 চনৰ 27 তাৰিখৰ যি তৃতীয় বড়ো ফিছ একৰ্ড, সেই বড়ো ফিছ একৰ্ডত 3 বছৰ হৈছে। এই 3 বছৰ পূৰ্ণকালত আমি ফিছ ৰেলী হিচাপে আমাৰ আজি প্ৰগ্ৰামটো আমি লৈছোঁ। মেইন অৰ্থটো হ'ল আমাৰ চৰকাৰ অহাৰ আগত, অৰ্থাৎ বিটিআৰ একৰ্ড হোৱাৰ আগত যি 17 বছৰ বিপিএফে বিটিচিটো চলাইছিল, এই বিটিচি চলোৱাৰ সময়ত আমাৰ বিটিচিত থকা 35 লক্ষ জনসাধাৰণৰ সকলো জাতি জনগোষ্ঠীক তেওঁলোকে ডিভাইড এণ্ড ৰুল কৰি আছিলে। মানুহৰ মাজত শংকা জাগিছিলে, অশান্তি সৃষ্টি হৈছিলে, বড়ো অবড়ো পলিটিকেল পাৰ্টি সৃষ্টি হৈছিলে। তাৰ ফলত আমাৰ বিটিচিত উন্নতি অহা নাছিল। উন্নতিটো অহা নাছিল বিটিচিত থাকিবলৈ বেলেগ জাতি জনগোষ্ঠী কিন্তু ভয় কৰিছিলে। কিন্তু আমাৰ যি তৃতীয় ফিছ একৰ্ডৰ দ্বাৰাই আমি শান্তি কৰিব পাৰিলোঁ, ঐক্যতা আহিলে আৰু উন্নতি প্ৰগতিৰ পথত আমি এতিয়া গৈ আছোঁ। ফলত আজিৰ দিনত বা আজিৰ দিনটো আমি শান্তিৰ বাৰ্তা জনসাধাৰণক, অসমীয়া সমাজক, ভাৰতীয় সমাজক, বিশ্ববাসীক আমি জনাবৰ কাৰণে আজি ফিছ ৰেলীটো আমি কৰিছোঁ, শান্তি যাত্ৰাটো। গতিকে আশা কৰোঁ আপোনালোকৰ মিডিয়াৰ যোগেদি আমাৰ যি পদক্ষেপ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত ইউপিপিএল, জিএছপি, বিজেপি চৰকাৰ, ইয়াৰ উদ্দেশ্যটো পূৰণ হ'ব। গ'লে আমি মানুহ হিচাপে জীয়াই থাকোঁ, মানৱতা সেইটো ৰক্ষা কৰি পেলাই। জাতিক লৈ পেলাই বহুতে বহুত ধৰণৰ ৰাজনীতি কৰে। আজিৰ যি চৰকাৰ, জিএছপি, বিজেপি, ইউপিপিএল সন্মিলিত চৰকাৰ, ইয়াত কোনো এজন লিডাৰে অসমীয়া সমাজ গঢ়িম, বড়ো সমাজ গঢ়িম, আদিবাসী মুছলমান সমাজ গঢ়িম চিন্তাধাৰাৰে আমি বিটিআৰটো কৰা নাই। আমি বিটিআৰ সমাজ গঢ়িবৰ কাৰণে প্ৰস্তুত, আৰু বিটিআৰ সমাজ গঢ়িবৰ কাৰণে সকলো জাতি জনগোষ্ঠীক লৈ পেলাই আমি ইউনাইটেডলি ফিছ গঢ়িব লাগিব। আৰু সমাজত প্ৰগতি যদি আনিব বিচাৰিছে, ভৱিষ্যত জেনেৰেশ্যনটো যদি আমি গঢ়িব বিচাৰিছোঁ, নিশ্চয়কৈ আমি ফিছ আনিম। আপোনাৰ 3.1 ক্লজ নাম্বাৰৰ যোগেদি বিটিআৰ একৰ্ডৰ মানে আটাইতকৈ ডাঙৰ এটা ক্লজ বুলি ক'ব লাগিব, যিটো বিটিআৰবাসীয়ে আশা কৰি আছিলে, সেইটো বৰ্তমান আমি পাবলৈ সক্ষম হৈছোঁ। আৰু বিটিআৰত থকা সকলো জাতি জনগোষ্ঠী, স্পেচিয়েলি বড়োসকলে সেই একৰ্ডটো কৰাৰ কাৰণে বড়োসকলে ইয়াক লৈ পেলাই বহুত সুখী। আৰু সন্মানীয় আমাৰ চিফ মিনিষ্টাৰ ডাঙৰীয়াক আপোনালোকৰ মাধ্যমেৰে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা, মানুহটো সপোন দেখিবই লাগিব, আশাটো থাকিবই লাগিব। সপোন আৰু আশা যদি মানুহৰ গাত নাথাকে, তেতিয়াতো মানুহ হিচাপে জীয়াই থকাটো অসম্ভৱ। লছ হৈছে নে লাভ হৈছে আমি সকলোৱে জানো, এই কথাটো বিপিএফৰহে কথা। বিপিএফে 27 জানুৱাৰী 2020 চনত যেতিয়া আমি তৃতীয় একৰ্ড বনালোঁ, একৰ্ডৰ পাছতে তেওঁলোকে সশস্ত্ৰ সংগঠন গঠন কৰিলে আমাৰ ইয়াত আকৌ অশান্তি সৃষ্টি কৰিবলৈ, বড়ো অনাবড়ো আকৌ ডিভাইডেড আনিবৰ কাৰণে, এটা জাতি আন এটা জাতিটো শোষণ কৰিবৰ কাৰণে। গতিকে তেওঁলোকৰ মুখৰ পৰা বহুত কথা ওলাই থাকিবলৈ দিয়ক, আমি ধৈৰ্য সহকাৰে, তেওঁলোকে কি কৈ থাকিব, হাতী কৈ থাকিব, কুকুৰে ভুকি থাকিব। नोंथाङा सानाय सुनाय बेरामनि जेंनायाव गोग्लैदों नामा? जुदि नोंथाङा सानाय सुनाय दंब्ला जिंगासिनांगौ गैया। चिरां जिल्लानि बेंटल गेट साफागुरियाव दायो एसआइ निउर' थेरेपि सेन्टार दंसै।
बे थेरापि सेन्टाराव नोंथाङा गोरलैयैनो देहानि सानाय सुनायखौ फाहामथाय लानो हागोन। बे आथिं सानायानो जाग्रोदों, ओमफ्राय जानाया एसे सिगांनिफ्रायनो जाखादों, ओमफ्राय बिदिनो गुबुन गुबुन मुलि जाबाबायदों, ओमफ्राय हामाखै। दिनैनि ट्रिटमेन्टआनो आङो एसे मोजां मोनसिनबाय। जेरै सिं सानाय, आफादावरि सानाय, मोदोम जरा सानाय, आइजोफोरनि जेंना, खर' सानाय बायदि बेरामखौ फाहामनाय जायो। लोगोसेयैनो बे सेन्टाराव थानानै फाहामथाय लानो हानायनिबो सुबिदा खालामदों। नोंथांमोनहा ASI निउर'थेरापि सेन्टाराव फाहामथाय लानो गोसो दंब्ला नैबे मबाइल नम्बर 7620160459 नङाब्ला 9476 977 956 आव थोंजों सुलाद लानो हागोन।